নমস্কাৰ, মই অশ্ৰুমণি বৰা। আমি হেঙুল থিয়েটাৰৰ তৰফৰ পৰা মৰিয়নিত ৰিহাৰ্চেল কৰি প্ৰথম প্ৰিমিয়াৰ শ্ব' তাতে কৰি লাহিং গ'লোঁ। লাহিঙৰ শ্ব'ৰ পিছত আমি নাওজান গ'লোঁ। তাৰপিছত নাওজানৰ পিছত আহি আমি গোলাঘাট জিলাৰ ফলঙনি পালোঁহি আৰু ফলঙনিত এইঘৰ মানুহত মই আছোঁ। এই মানে ঘৰতে নিজৰ পৰিয়ালৰ দৰে মই এতিয়ালৈকে বৰ্তমানলৈকে যিখিনি মানুহ পাইছোঁ থাকিবলৈ, যাৰ ঘৰত দিছে, খুবেই ভাল, নিজৰ পৰিয়ালৰ দৰে। এই মানুহ ঘৰত এতিয়া ফলঙনিত মই আছোঁ। বিৰাট ভাল পাইছোঁ, বিৰাট ভাল লাগিছে। গোটেই পৰিৱেশটোৱে খুব ধুনীয়া। এই পৰিৱেশৰ, সেউজীয়া পৰিৱেশৰ মাজত মই আছোঁ। মানুহ ঘৰৰ পৰিয়ালৰ মানুহখিনিৰ লগতো মই চিনাকি কৰাই দিম। লাহে লাহে এনেকৈ মই দি যাম। যদু হাজৰিকা, তেখেতে কমিটিৰ বিষয়বাবত আছে। তেখেতে আনি তেখেতৰ ঘৰতে মোক ৰাখিছে। এইটো তেখেতৰ ঘৰ। তেখেতৰ লগত চিনাকি কৰাই দিওঁ। একেবাৰে চিধা পাকঘৰলৈ আহিলোঁ। আপোনাৰ লগত চিনাকি কৰাই দিয়াই নাই নহয় ৰাইজক। তেখেত যদু হাজৰিকা নহয়, তেখেতে আনি তেখেতৰ ঘৰতে মোক ৰাখিছে। ইমান ভালকৈ এই 3 দিন থাকিলোঁ। কাইলৈ ইয়াৰ পৰা বিদায় ল'ম। অশেষ ধন্যবাদ তেখেতসকলক। আপুনি কিবা এষাৰ কওক। মোৰো ভাল লাগিলে আমাৰ ঘৰত থকাৰ কাৰণে, আৰু আমি মানে শুশ্ৰূষা কৰিব পৰা কাৰণে আৰু ভাল লাগিলে। সেয়া মোৰে ভাগ্য। ধন্যবাদ আপোনালোকক। মই আহি ফলঙনিৰ এই বৰমাহঁতৰ ঘৰতে আছোঁহি আজি 3 দিন ধৰি আলহী। এয়া তেখেতসকলে সকলোৱে মিলি বিশিষ্ট অতিথিসকলৰ কাৰণে, ভলণ্টিয়াৰসকলৰ কাৰণে তামোল কাটিছে। আমাৰ একদম পূৰা তাকুৰি ঘোঁৰা দি ঘূৰি থকা বোৱাৰী ববী। এয়া এইখন ঘৰৰ একমাত্ৰ বোৱাৰী। আৰু এয়া ওচৰৰ খুৰী। এয়া এইখন ঘৰৰ ছোৱালী বাইদেউ। এয়া ভিনদেউ। থিয়েটাৰ চাবলৈ আহিছে। অকণমানি এই ঘৰৰ সৰুজনী নাতিনী। হাই। তাই ঘৰ বা। সেইকাৰণে ইমান ভাল লাগিছে এই ঘৰখন দেখি। বৰ্তাক মই এতিয়া বাহিৰত বিচাৰি যাওঁ। এয়া আমাৰ এইখন ঘৰৰ মুৰব্বী বৰ্তা। আপোনাৰ নামটো বৰ্তা? বসন্ত হাজৰিকা বৰ্তা। তেখেতসকলৰ ঘৰতে অতিথি এইকেইদিন। বৰ ভাল লাগিলে। এয়া তেখেতসকলৰ ঘৰ। এইফালে চাহগছো ৰুইছে। প্ৰত্যেকৰ ঘৰতে চাহগছ দেখিছোঁ, সৰু সৰু বাগান। বিৰাটেই ভাল লাগিছে। এনেকুৱা এগৰাকী অতিথি পাইছোঁ। আমাৰ ঈশ্বৰেহে কিবা ঈশ্বৰৰ কৃপাত আমাৰ ঘৰত মানে আলহী হিচাপে আছে। কিন্তু আমি আলহী বুলি ভবা নাই। এওঁক আমি নিজৰ ছোৱালীৰ দৰে ৰাখিছোঁ বা থাকিছে বা আছে, আৰু ভালো লাগিছে তেনেকৈ নিজৰ ছোৱালী বুলি ভাবিছোঁ। ঘৰখনত আমাৰ 6জন সদস্য, 6জনৰ লগত আমি 7জন বুলি। মোৰ সৌভাগ্য, এয়া মোৰ সৌভাগ্য ববী। আমাৰ ঘৰত এনেকুৱা এগৰাকী অতিথি পাইছোঁ, বহুত ভাল লাগিলে। থেংক ইউ। মোৰো পৰিয়াল এটা বাঢ়িলে নহয় জানো? গোটেই অসমতে এতিয়া এনেকৈ মানে পৰিয়াল বঢ়াই বঢ়াই গৈ থাকিম আৰু। নিশ্চয় নিশ্চয়, একেবাৰে। আমি সময় গতিকে চব সময়তো সেইফালে গ'লে আমাৰ ঘৰলৈ যিটো সময়ত আমি ফোন কৰিব পাৰিম সেইটো সময়ত আমি ফোন কৰিম। একেবাৰে গম পাইছে সময়টো। বুজি পাইছোঁ। সেই টাইম লৈ পেলাই আমি ফোন কৰিম। তাৰ মাজত যদি মানে আজৰি পোৱা সময় অনুযায়ী অতিথি হিচাপে বা ঘৰৰ আলহী হিচাপে আকৌ এবাৰ আমি দেখা পাম বুলি আমি একদম নিশ্চয়। ইয়াৰ পৰা গৈ আজৰি হৈ কেতিয়াবা এইফালে আহিলে নিশ্চয় সোমাম, একেবাৰে সোমাম আৰু দেই। ধন্যবাদ সকলোলৈকে। বহুত ধন্যবাদ থাকিল। আশীৰ্বাদ দিব, আপোনালোকে আশীৰ্বাদ দিব ভালে কুশলে যাতে ঘূৰি আকৌ ঘৰ পাওঁগৈ, আকৌ আহিব পাৰোঁ। আমাৰ ফালৰ পৰা এনেকৈ ভাইমামান হেঙুল থিয়েটাৰত অভিনয় কৰি থাকিবৰ কাৰণে আমি বহুত আশীৰ্বাদ দিছোঁ, যাতে ভৱিষ্যত উজ্জ্বল কামনা হয়। ধন্যবাদ বমা। কলা কৌশলীৰ লগতে আমাৰ অভিনেতা সকলো আমাৰ
আজি আমাৰ ভিনদেউ লাগি আছে ৰাতিপুৱাৰ পৰা চীনা হাঁহ কটাত। আজি বোলে মোক চীনা হাঁহে খুৱাব। এইটো গোটেই হাঁহটো মোৰ ভাগৰে। এতিয়া কোনে কি পায় ভাগত ক'ব নোৱাৰিছোঁ। পেটুখিনি ভিনদেউহঁতে পাইছে বোলে। এতিয়া ভিনদেৱে বিধে বিধে লগা একেবাৰে মানে জুতি লগাই লগাই খুৱাব বোলে। এতিয়া কল পচলা আনিবলৈ যাব আৰু ভিনদেউহঁতে বোলে অৱশিষ্টখিনি পাইছে। দেখা যাওক কি হয়, কেনেকুৱা জুতি আহে। এয়া আমাৰ বাইদেৱে আজি হাঁহটো বনাই আছে। সেইখিনি ভিনদেৱে পেটু ৰেডি কৰি আছে। সেইখিনি ভিনদেৱে বনাব নেকি? মই বনাম। অঁ, বাইদেৱে বনাব। এতিয়া এই হাঁহটো এয়া কোমোৰা দি পেলাই বাইদেৱে ৰান্ধি আছে। আজি দেখা যাওক কোনটো বেছি টেষ্টি হয়, ভিনদেউৰ পেটু ভাজা নে এয়া হাঁহ। আমি আৰু জুতি লগাই লগাই খাম আৰু বহি বহি আৰামত। এইজনী আমাৰ ডাঙৰ মাইনা, এইখন ঘৰৰ ডাঙৰ নাতিনী, যদুৰ ছোৱালী, ডাঙৰ ছোৱালী। কি নাম তোমাৰ? ত্ৰিতিস্মিতা হাজৰিকা। ত্ৰিতিস্মিতা, আৰু ঘৰত মাতে কুকি। এইজনী মাইনা, বৰ মৰম লগা মাইনা। আজি স্কুল বন্ধৰ কাৰণে, শংকৰদেৱৰ তিথিৰ কাৰণে ঘৰতে পাইছোঁ। এই ঘৰৰ আমাৰ টিকলু সদস্য জিপি মাইনাই এনেকৈ পৰি পৰি মোবাইল চাই আছে। টুকুলু মাইনাজনী, হাঁহি এটা মাৰি দিয়া জিপি মাইনা। কিয় হাঁহি উঠা নাই? মোৰ লগত যাবা না তুমি? যাবা? অ'কে, থেংক ইউ। বোৱাৰীজনী ববি ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে অনবৰত দৌৰি ঢাপৰি কামতে লাগি ফুৰে। মই যে আচৰিত মানি গৈছোঁগৈ আৰু দেই। মই এতিয়া আৰামত বহি বহি খাই খাই একদম ভেপেচি হৈ গৈ আছোঁ। আৰু এয়া ববি একদম ধুনীয়া শ্লিম হৈ হৈ গৈ আছে। এয়া ববিৰ কাম কাজ, আৰু এইখন গোটেইখন বাৰী। এই ঘৰৰ এয়া গোসাঁই ঘৰ, পিছ চোতাল। এয়া কাষতে গেৰেজ বনাই লৈছে। পিছ চোতালখনত ধুনীয়াকৈ কাপোৰ চাপোৰ মেলিবলৈ জেগা আছে। টিং দি পেলাই বনাই লৈছে। আৰু ধুনীয়াকৈ সকাম নিকাম সবাহো হৈ যায় আৰু ইয়াতে গোসাঁই ঘৰৰ সন্মুখতে। এয়াই মই থকা ফলঙনিৰ ঘৰখন। কাইলৈ এইখন ঘৰ এৰি থৈ আকৌ বেলেগ এখন ঘৰলৈ মই যাত্ৰা কৰিম। যদু ববিহঁতৰ মৰম চেনেহ আশীৰ্বাদ লৈ এই পৰিয়ালটোৰ পৰা আজি আমি বিদায় লৈ আহিলোঁ। সদায় এই পৰিয়ালটো মোৰ নিজৰ পৰিয়াল হিচাপে থাকি যাব। বহুত মৰম সকলোলৈকে। ধন্যবাদ।